Morning, welcome back to my channel. তো মই এতিয়া শুই উঠিছোঁ তো আজি হ'ল সৰস্বতী পূজা 14 ফেব্ৰুৱাৰী তো এতিয়া 9টা বাজিছে মই শুই উঠিছোঁ তো লাহেকৈ ৰেডি হৈ যাব লাগিব তো আপোনালোকে দেখা পাইছে এয়া চিল্কি বাটো ৰেডিয়ে হৈ গৈছে কলেজ স্কুল যাব সকলোকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ এতিয়া স্কুলত যাব লাগিব কাৰণে সোনকালে ৰেডি হৈছোঁ বাই 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 মই ৰেডি হৈ গৈছোঁ যাবলৈ তো গ্ৰীণ কুৰ্তা তো চশমাযোৰ এনে লগাই লৈছোঁ ষ্টাইলতে তো যাই আছোঁ আৰু কলেজত খঞ্জনক পিক আপ কৰিম তাৰপিছত সি আৰু মই একেলগে যাম আৰু খঞ্জন পিছফালে আছে দেখা আঁঠুৰাটো দেখা ইও ৰেডি হৈছে তো আমি এতিয়া যাই আছোঁ চালিয়াকৈ কলেজত যাওঁ বুলি তো যাই আছোঁ আৰু লাহে লাহে তো কলেজত এয়া মঙলদ কলেজত প্ৰৱেশ কৰিলোঁ আমি তো চাকি বন্তি জ্বলাই ল'লোঁ প্ৰথমতে আহি ফালে কলেজত আহি পালোঁ চ' এনেই আৰু এতিয়া অলপ পাক মাৰি আছোঁ এইফালে সেইফালে তো কোনো অহা নাই এতিয়া ৰাতিপুৱা এতিয়া আপোনাৰ 11টা বাজিত লাহে লাহে মানুহ চানুহ আহিব তো ই বোলে ফটো উঠে এখন দুখন ক্লিক কৰি আছিলোঁ ফটো তো আজিতো অলপ চৈধ্য কিবা বেলেগে বাৰু কিন্তু নকওঁ বাৰু তো সেয়াই আৰু ৰীল বনাব লাগে এনেকৈ চালিয়াকৈ পিছফালে বনাই আছে দুজনৰ ব্যৱস্থা তো মই বহি আছিলোঁ ভাবিলোঁ এটা এনেই টাইম লেপছ এটা লওঁ তো লৈ ল'লোঁ তো 3 4 5 6 7 আছিল আধা ঘণ্টাত গোটেই ভৰ্তি কলেজ মই দেখাই আছোঁ আপোনালোকক চালিয়াকৈ কলেজত একদম ধুনীয়াকৈ আহি গৈছে চালিয়াকৈ তুমি বেলেগ কলেজৰ পৰা ইয়াতে কিয় আহিছা ছোৱালী চাব ছোৱালী নহয় আজি সৰস্বতী চাব আহিছে চাৰিওফালে সেয়ে দেখা খাবৰ কাৰণে ৰখি আছোঁ কিন্তু লাইন পাতো চেঞ্জ হৈ গ'ল ৰখি আছোঁ আৰু আমি চালিয়াকৈ কেনে খবৰ ভাই ভাল তোমাৰ চালিয়া সৰস্বতী পূজাৰ ব্লগ আমাৰ ইয়াতে শ্বুটিং হৈ আছে এইজন ব্যক্তিলে মন কৰক মাৰক কেমেৰা ফটো মাৰক কেমেৰা হেৰি কেনেকৈ কৰে ফ্লিপ কৰিব নোৱাৰি নেকি এইফালে আমাৰ সৰস্বতী পূজাৰ পৰিৱেশ সেইফালে ফুলনি মানে বাগিচা এই ব্লগটোত ব্লগ চলি আছে ব্লগ ডেইলি ব্লগ তো আকৌ হাই মোৰে এইকেইজন ফুলমতি এইটো পাদুৰি লতা কৃষ্ণ সৰস্বতী পূজা হেপেন চ' এয়া আমাৰ ফটো ছেশ্যন হৈ আছে চালিয়াকৈ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট চালিয়াকৈ আমি ভয় খাই গৈছোঁ চালিয়াকৈ ত' একফালৰ পৰা ছোৱালী চাই থাকক একফালৰ পৰা দেখাই আছোঁ মই এই এটা ছোৱালী আহক এটা ছোৱালী বঢ়িয়া নেক্সট গোটেইকেইটা আহক বঢ়িয়া আৰু নেক্সট ছোৱালী আৰু এজনী আহক আৰু এটা ছোৱালী চব চিংগুল নেকি চব আৰু এজনী ছোৱালী আছে বঢ়িয়া আৰু এইফালে আৰু এটা ছোৱালী অঁ দিয়া বঢ়িয়া এইফালে আৰু সুন্দৰী কন্যা কিছুমান আছে ইনষ্টাগ্ৰামৰ আইডি লাগে যদি কওক মই কৈয়ে দিছে বঢ়িয়া গাইছ ইয়াৰ পৰা ওলালোঁ ঘৰত তো যাওক তো আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰিব